নমস্কাৰ বন্ধু বান্ধৱীসকল, ইনফৰ্মেটিভ আছাম চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে যদি অৰুণোদয় আঁচনিৰ টকাখিনি পোৱা নাই তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ অতি মনোযোগেৰে চাই যাব। আজিৰ এই ভিডিঅ'টোত মই জনাই দিম কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ টকাখিনি পাব, আৰু যদি পোৱা নাই অৰুণোদয় আঁচনিৰ টকাখিনি তেতিয়াহ'লে কেনেকৈ এই টকাখিনি আপোনালোকে পাব, সেই সকলো কথা আজিৰ এই ভিডিঅ'টোত মই জনাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাই যাব, তেতিয়াহ'লে আপোনালোকে বুজিব পাৰিব কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ টকাখিনি পাব। যোৱা কেইদিনমান আগতে মোবাইলত এটা মেছেজ আহিছিল যে 1 টকাকৈ সোমাইছে বেংক একাউণ্টত। যিসকলৰ আহিছে তেওঁলোকে কি কৰিব লাগিব, আৰু যিসকলৰ অহা নাই তেওঁলোকে কি কৰিব লাগিব, সকলো মই এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাই দিম। আৰু যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰা যাওক। অৰুণোদয় আঁচনিৰ টকাখিনি চৰকাৰে ঘোষণা কৰিছে যে 10 নৱেম্বৰত দিয়াৰ কথা আছিল। যিকেইজনৰ বেংক একাউণ্টত যোৱা কেইদিনমান আগত 1 টকাকৈ বেংক একাউণ্টত আহিছে সেইসকলেতো আৰু পাবই, আৰু যিসকলৰ অহা নাই তেওঁলোকৰ আধাৰ কাৰ্ড লিংক যদি নাথাকে তেওঁলোকে আধাৰ কাৰ্ড লিংক কৰিব লাগিব, আৰু আপোনালোকৰ নিজৰ পঞ্চায়তত গৈ চেক কৰাব। আপোনালোকে আপোনালোকৰ পঞ্চায়তত গৈ চেক কৰাব পাৰে আপোনালোকৰ লিষ্টত অৰুণোদয় লিষ্টত নাম আহিছে নে নাই। যদি পঞ্চায়তত চেক কৰি নিদিয়ে তেতিয়াহ'লে ব্লকত গৈ আপোনালোকে আপোনালোকৰ অৰুণোদয় নামটো চেক কৰিব পাৰে। আধাৰ কাৰ্ড লিংক নাথাকে তেতিয়াহ'লে আপোনালোকে আধাৰ কাৰ্ডখন লিংক কৰিব লাগিব। আৰু যিসকলৰ মোবাইলত মেছেজ আহিছে 1 টকাকৈ বেংক একাউণ্টত সোমাইছে তেওঁলোকৰ পইচা 10 তাৰিখ দিয়া নাই, যদি আপোনালোকৰ এই পইচাখিনি পাব। অৰুণোদয়ৰ যিখিনি পইচা আছে সেইখিনি আপোনালোকৰ বেংক একাউণ্টত সোমাব। এতিয়ালৈকে মই ক'ব নোৱাৰোঁ যে পইচাখিনি আহিছে নে নাই, কিন্তু আপোনালোকৰ যদি লিষ্টত নাম আহিছে তেতিয়াহ'লে আপোনালোকে পইচাখিনি পাব। একো চিন্তাৰ বিষয় নাই, ইয়াত আপোনালোকে কৰিবলগীয়া একো নাই, আপোনালোকে পইচাখিনি পাব। 10 তাৰিখে পইচাখিনি দিয়াৰ কথা আছিল, কিন্তু দিছে নে নাই সেইটো এতিয়ালৈকে মই চিয়ৰলি ক'ব নোৱাৰোঁ। তথাপিও আপোনালোকে চিন্তা নকৰিব, আপোনালোকৰ বেংক একাউণ্টত টকাখিনি সোমাব। যিকেইজনৰ লিষ্টত নাম আহিছে সেইকেইজনে চিয়ৰ টকাখিনি পাব, আৰু যিকেইজনৰ অহা নাই তেওঁলোকে পঞ্চায়তত গৈ এবাৰ চেক কৰাব লাগিব। লগতে আপোনালোকৰ যদি আধাৰ কাৰ্ড লিংক নাথাকে তেতিয়াহ'লে আধাৰ কাৰ্ডখন লিংক কৰিব লাগিব। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। যদি ভাল লাগে ভিডিঅ'টো চাই লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।